নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগত জনাইছোঁ পুনৰবাৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আহিছোঁ লংডিং আৰু ইয়াতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইমান ধুনীয়া পাহাৰ আছে। আমাৰ সেইফালে পাহাৰ তেনেকৈ নাই ন, সেইকাৰণে মানে পাহাৰবিলাক দেখিলে ইমান ভাল লাগে। আপোনালোকেও চাব। ইমান ধুনীয়া জেগা। এজনী এৰাই দিয়া না, কি লাগি আছে? আমি এতিয়া তললৈ গৈ আছোঁ। ৰিজৰ্ট আছে বুলি কৈছে, নাজানো আৰু কেনেকুৱা কি হয়। আহি আছোঁ। এই আৰু তলত নামিব লাগিব। তললৈ যাব কিন্তু মানা কৰিছে। আৰু এইবিলাক লৈ আহিছোঁ খাব কাৰণে। কি বন্ধ নেকি? এনেকুৱাখনৰ ৰিজৰ্ট বুলি কয় নেকি? নাই আকৌ। মোৰ এইটো ফোন চাৰ্জ শেষ হৈ গ'ল, তো এইটো অফ। এতিয়া ভণ্টিৰ পৰা বনাই আছোঁ। আৰু এতিয়া কি চাম যে ৱাটাৰফল হয় নাই, ৱাটাৰফলত যাম কৈছোঁ, নিয়ে নে নিদিয়ে নাজানো। এই মটুটোৱে নিবি নাই? ঠিক আছে, চাই থাকিব ভিডিঅ'টি। ইয়াত টিকলু নাৰ্জী ফুল তো এটা ছিঙিলোঁ। এইটো ইয়াতে লগাই ল'লোঁ। আমি ওপৰত আহিলোঁ আৰু এতিয়া যাম আৰু। তাই ভাগৰ চেণ্ডেল ছিঙি গ'ল। সেইজনী মহ হয় চাগে, কি হয় মানে গৰুৰ নিচিনাই কিবা হয় আৰু। এজনীৰ নাম মিথুন হেনো। আমি এতিয়া ঝৰ্ণা চাবলৈ গৈ আছোঁ আৰু আমাৰ আগফালে আছে ঝৰ্ণাটো। উঠিব নোৱাৰিছোঁ, ভৰিকেইটা ইতিনাও বিষাইছে। এয়া আমি নদীৰ ওপৰত আছোঁ। মইতো একদম হিল এটা ওপৰত আছোঁ। ইমান ভাল লাগিছে মানে কি ক'ম আৰু।
মাৰিলোঁ, ফটো মৰা হৈ গ'ল।